আজি আলোচনা কৰিম মোৰ অসমীয়া অভ্যাস পুস্তিকা নৱম শ্ৰেণীৰ দ্বিতীয় পাৰ্ট 1 ভাষা আৰু ব্যাকৰণ। টোকা দিছে ভাষা নিজৰ ভাৱ চিন্তা প্ৰকাশ কৰাৰ মাধ্যম। কোৱা, শুনা, লিখা আৰু পঢ়া এইকেইটা হ'ল ভাষাৰ কৌশল। মূলতে ভাষা দুটা ৰূপ, মৌখিক আৰু লিখিত। ক্ৰিয়াকলাপ 1 ভাষা। ভাষা কাক বোলে? এতিয়া চোৱা, ইয়াৰ উত্তৰটো মই লিখি ৰাখিছোঁ। নিৰ্দিষ্ট এক ভৌগোলিক পৰিৱেশৰ মাজত নিৰ্দিষ্ট এক জনসংখ্যাই প্ৰায় একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰি তাৰ মাজেদি পৰস্পৰবদ্ধ অৰ্থ বা শব্দ সমষ্টিৰে বাক্য সৃষ্টি কৰি ভাৱ বিনিময় কৰাকে বা মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাংকেতিক ধ্বনি প্ৰচাৰ কৰে তাৰ সমষ্টিকে ভাষা বুলি ক'ব পাৰি। মানে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাংস্কৃতিক চিহ্ন ধ্বনি প্ৰকাশ কৰে এইবিলাকে আমি ভাষা বুলি ক'ব পাৰোঁ। কোৱেশ্চন নং 2 ভাষাৰ ৰূপ দুটা কি কি? ভাষাৰ ৰূপ দুটা হ'ল মৌখিক আৰু লিখিত। প্ৰশ্ন নং 3 উপভাষা বুলিলে কি বুজায়? উত্তৰ হ'ব এনে ধৰণৰ যে একোটা সম্প্ৰদায়েৰে অঞ্চল বিশেষ গঢ়ি উঠা ভাষাৰ সুকীয়া ৰূপক সেই ভাষাৰ সম্প্ৰদায়ৰ উপভাষা বুলি কোৱা হয়। প্ৰশ্ন নং 4 মান্য ভাষা বুলিলে কি বুজা? মান্য ভাষা হ'ল যে উপভাষাৰ ভিতৰত যিটো উপভাষা শিক্ষা দীক্ষা কাম কাজত ব্যৱহাৰ কৰা হয় তাক মান্য ভাষা বুলি কোৱা হয়। প্ৰশ্ন নং 5 ব্যাকৰণ কাক বোলে? যি পুথি পঢ়িলে আমি ভাষা শুদ্ধ কৰি ক'ব পাৰি আৰু লিখিব পাৰি সেই পুথিকে এই ভাষাৰ ব্যাকৰণ বোলে। কোৱেশ্চন নং 7 তলৰ বাক্যকেইটা মান্য ভাষা নে উপভাষা লিখা। উদাহৰণ চাই কৰিবা। প্ৰথমটো দিছে দেশখন গেল, এইটো হ'ব উপভাষা, ইয়াৰে উদাহৰণ দিছে। এতিয়া ক নম্বৰ দিছে ভাখৰীৰ কইনা ধাৰ চৈফৈৰাম দেল মঠফল লাগে, এইটো হ'ব উপভাষা। খ নম্বৰটো দিছে অসম আমাৰ মাতৃভূমি, এইটো মান্য ভাষা। আৰু গ নম্বৰত বুলি বুলি আইছা, এইটো উপভাষা। আৰু খ নম্বৰত আছে তই আইভা নালগে দে, এইটো হ'ব উপভাষা। নম্বৰত দিছে পৰিৱেশেই প্ৰাণৰ ধাৰক জীৱনী শক্তি যোগান ধৰতা, এইটো হ'ব মান্য ভাষা। তেনেহ'লে যাওঁ, এইটো হ'ব উপভাষা। আৰু অসম আমাৰ মাতৃভূমি, এইটো মান্য ভাষা। মই কালি ঘৰত যাম, এইটো হ'ব উপভাষা। প্ৰশ্ন নং 8 তলৰ শব্দসমূহৰ পৰা মান্য ভাষাৰ শব্দকেইটা বাছি উলিয়া। এইটো কাজিয়া, এইটো হ'ব কাজিয়া। ক নম্বৰটো। খ নম্বৰটো দিছে নযাওঁ আৰু নাযাওঁ, এইটো হ'ব নাযাওঁ। গ নম্বৰ গেছলি গৈছিলি, এইটো হ'ব গৈছিলি। খ নম্বৰ কত, এইটো কত। আৰু ঙ নম্বৰ বুলি বুলি খোজকাঢ়ি, এইটো হ'ব খোজকাঢ়ি। ঙ নম্বৰত আহিল লিপি কাক বোলে? কিছুমান আখৰ ব্যৱহাৰ কৰি শিলতে হওক বা তামতে হওক এইবিলাক খোদিত কৰিছিল আৰু এইবিলাকে লিপি। আৰু অসমত এই লিপিৰ ব্যৱহাৰ হৈছিল প্ৰথমতে উমাচল লিপিটো আছিল প্ৰথম। তাম্ৰলিপি, শিলালিপি এইবিলাকে আছিল তাহানিৰ যুগৰ লিপি। 9 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। অসমৰ ৰাজ্য ভাষা কি? এইটো অসমীয়া। খ নম্বৰ দিছে ভাৰতবৰ্ষৰ সংবিধান স্বীকৃতি আঞ্চলিক ভাষা হৈছে 22টা। খ নম্বৰত
সত্যনাথ বৰাদেৱে ৰচনা কৰা ব্যাকৰণখনৰ নাম হ'ল তিনিটা দি আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব বহল ব্যাকৰণ। খ নম্বৰ দিছে ইংৰাজী ভাষা শিকিবলৈ কোনখন ব্যাকৰণ পুথি বিশেষভাৱে পঢ়িব লাগে। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইংৰাজী ব্যাকৰণ। ইংৰাজী ভাষা শিকিবলৈ ইংৰাজী ব্যাকৰণে পঢ়িব লাগিব। অসমীয়া ভাষা পঢ়িবলৈ হ'লে অসমীয়া ব্যাকৰণ পঢ়িব লাগিব। দিছে উপভাষা প্ৰয়োগ হোৱা ঠাই এখনৰ নাম লিখা। নে ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰীয়া উপভাষা আৰু অসমীয়াৰ উপভাষা হ'ল গোৱালপাৰীয়া। সকলোৱে উমৈহতীয়া কাম কাজ চলাবলৈ ব্যৱহাৰ কৰা ভাষাটো কি? এইটো হ'ব চৰকাৰী ভাষা। অসমৰ কাৰ্যালয়সমূহত সচৰাচৰ ব্যৱহাৰ হোৱা ভাষা দুটাৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমীয়া আৰু ইংৰাজী। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আৰু নেক্সট পৰ্যায়ত মই ভিডিঅ' দিম।